ক'ত যাবি গাড়ী মালিকক কওঁ না নহয় মানে তাৰ কি যদি যায় চাইকেল এখন মই গান দপ কৰি দিবা ৰঞ্জিতৰ মোবাইলটো বঢ়িয়া ক্লিয়াৰ বঙালপতিতে যাম ক'ত যাব বঙালপতি বাকৰি চাপৰি ক'ত বা কৈছ এক নং হাই ফ্ৰেণ্ডছ, আজি আমি বিশ্বকৰ্মা পূজা বুলি অলপ ফুৰিবলৈ যাব ওলাইছোঁ, কিন্তু ক'ত যাম এতিয়ালৈকে একো ঠিক কৰিব পৰা নাই। গতিকে ওলাইছোঁ গোটেইকেইজনে মিলি যাওঁ। এইখন প্ৰাঞ্জলদাৰ গাড়ী আৰু গাড়ীখনতে আমি যাওঁ। আহকচোন বাৰু ভিডিঅ'টো চাওঁ। এয়া আহিছে যাদৱ দা আৰু তেওঁক আমি ঘৰৰ পৰা উঠাই ল'বলৈ আহিছোঁ। আৰু এয়া চাওক, তেওঁ গাড়ীত উঠিছে। এতিয়া পাইছোঁ আমি ভকতগাঁও চাৰিআলি আৰু ইয়াৰ পৰা আমি ল'ম ৰাইট টাৰ্ণ, আৰু ৰাইট টাৰ্ণ লৈ আমি ভকতগাঁৱৰ দলঙত উঠিম। তো বলক। কেনেকৈ পাহৰো মই ৰ'ব, সেই আগত অচিনাকি বৌ এজনী দেখিছোঁ। এনেই অলপ ধেমালি কৰি জোকাই যাম, আপোনালোকে বেয়া নাপাব হা, জাষ্ট ফৰ ফান। বৌ আহি আছোঁ দেই, বিশ্বকৰ্মা পূজা খাবলৈ আহি আছোঁ। ক'ৰ পৰা আহিলে? আহিম দেই। তো আমি ফাইনেলি ডিচিশ্যন ল'লোঁ যে আমি টেঘেৰীয়া যাম। গতিকে এতিয়া আমি টেঘেৰীয়া অভিমুখে যাত্ৰা কৰিছোঁ, আৰু চাই থাকক ভিডিঅ'টো শেষলৈ। আৰু শেষত মানে এটা বহুত ডাঙৰ জমনি হ'ব, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাওক। আৰু এতিয়া আমি পাইছোঁ পালিগুৰি। এই পালিগুৰিৰ পৰা জাগিৰোডলৈকে এই ৰাস্তাটো এইখিনিহঁত বহুতেই বেয়া। গতিকে আমি মন্ত্ৰী মহোদয় তথা বিধায়ক মহোদয়লৈকে অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে আমাৰ এই ৰাস্তাটো ঠিক কৰি দিয়ে, নহ'লে বহুত অসুবিধা হয় আমাৰ যাতায়াতৰ কাৰণে। তো বলক আমি আগলৈ যাওঁ। এয়া পাইছোঁ আমি জাগিৰোড টাউন। ইয়াৰে দোকান কিছু খোলা আছে আৰু কিছু বন্ধও আছে। আৰু ইয়াৰ পৰা গৈ আমি এতিয়া NH37 নেশ্যনেল হাইৱেত উঠিম। তাৰ পৰা আমি চিধা যাম টেঘেৰীয়া। ফাইনেলি আমি সোমাই দিলোঁ এতিয়া টেঘেৰীয়া ৰোডত, আৰু এতিয়া আমি গৈ আছোঁ চিধা টেঘেৰীয়ালৈকে। বেছি দূৰ নাই, অলপ গ'লেই পাই যাম। তো বলকচোন। তো ফাইনেলি আহি পালোঁ আমি টেঘেৰীয়া, আৰু ইয়াৰ পৰা আমি সেই গেটখনৰ ওচৰলৈকে গাড়ীখন লৈ যাম, আৰু সেইখন হৈছে টেঘেৰীয়াৰ মেইন গেট।
আৰু গাড়ীৰ পৰা নামিলোঁ এতিয়া যাওঁচোন গেটখনৰ ওচৰলৈকে কাউণ্টাৰত গৈ টিকট কৰোঁ কিমান বা টিকট লয় হোৱাট দ্য হেল ইজ দিছ গেটত লিখা আছে দেখোন বন্ধ মাই গড এনেই অহা হ'ল নেকি আমি ইয়ালৈ ৰ'বচোন ওচৰৰ মানুহক সুধি চাওঁ আজি কি বন্ধ নেকি এইটো কিমান দিনৰ পৰা বন্ধ হ'ল একো নহয় হা নাই এইটো ইউটিউবত ব্লগ এটাহে বনাই আছোঁ আমাৰ 5 দিনমান হ'ল বন্ধ চব বন্ধ হৈ গ'ল এইফালে এখন পোষ্টাৰ চাওক বন্ধ ইমান ধুনীয়াকৈ আহিছিলোঁ এনজয় কৰি কিন্তু চব মাটি পানী হৈ বুৰি গ'ল প্লেনেই চবচে বহুত দুখ পালোঁ বহুত কিজানি গাৰ্লফ্ৰেণ্ডৰ লগত ব্ৰেকআপ হওঁতেও ইমান দুখ পোৱা নাছিলোঁ বাই দ্য ৱে এতিয়া ষ্টিক এডালকে লৈ খাই মেলি আগবাঢ়োঁ আৰু নে কি কয় এঘেৰিয়াত এতিয়া আহি দেখিলোঁ বন্ধ গেট চব বন্ধ হয় গতিকে কি কৰিম আৰু আগুৱাই আহিলোঁ এঘেৰিয়াৰ পৰা ওপৰলৈ উঠি আহিলোঁ উঠি আহি দেখিলোঁ এটা সুন্দৰ পৰিৱেশ আছে ইয়াতে পাহাৰ আছে পাহাৰ দেখাওঁ এটা আৰু জুৰি এটা আছে কিন্তু এইখিনি সময়তে মানে এজনৰ হাগা লাগিল দেই নাম নকওঁ এতিয়া বলক আমি যাত্ৰা আৰম্ভ কৰোঁ ঘৰলৈ এতিয়া এই বাইদেউকেইজনীক জোকাবলৈ মন নাই আৰু কাৰণ অলৰেডি মনত দুখ লাগি আহিছে গতিকে যিয়ে নহওক বাৰু পিছত আকৌ কেতিয়াবা আহি যাম তো ফ্ৰেণ্ডছ ভিডিঅ'টো আজি ইমানতে সামৰোঁ চাই থাকিব মোৰ ইউটিউব চেনেল RK Vines আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই